ভাল লাগিল লগ পাই ঠিক আছে ভাল লাগিল আপুনি ভালে থাকক আকৌ লগ পাম ধন্যবাদ ধন্যবাদ ঠিক আছে Welcome to Sharing Pukan Vlog. ৰুমটো এৰিলোঁ দিয়া এইটো ওপৰতে এইটো ৰুম আৰু এইফালে অটো এখন আমি ভাড়া কৰিব আছে আমাৰ ঠিক আছে আহিছোঁ দেই ঠিক আছে আহিছোঁ দেই লগ পাম ঠিক আছে অঁ ঠিক আছে এই হ'ব ঠিক আছে থাক লাগিব হেপী জাৰ্ণি অঁ থেংক ইউ ঠিক আছে থেংক ইউ গৈ আছোঁ এতিয়া এয়াৰপৰ্ট এতিয়া লাগিব বাৰু দূৰ আছে অলপ 43 মিনিট লাগিব এয়াৰপৰ্ট 40 কিলোমিটাৰ আছে আৰু এই ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হায়দৰাবাদ এতিয়া আমি জাষ্ট পাইছোঁহি আৰু ওপৰত যাব লাগিব ইয়াৰ পৰা আমি ল'ব লাগে বৰ্ডিং পাছ ল'বলৈ আছে সেইটো কাৰণে 2 ঘণ্টাৰ আগত আহিব লগা হ'ল তলি লৈ লৈছোঁ এতিয়া আমি ওপৰত যাব লাগিব এই লিফ্টত যাব লাগিব টাইম লাগিব এতিয়া এই বডি পাছ ল'লোঁ এতিয়া যাম আৰু আমাৰ গেট নম্বৰ 21 আমাৰ দেৰি আছে 10টা 15 আছে বডি পাছ পাই কোনো পৰতে এতিয়া সোমাই যাওঁ এতিয়া আমি উঠিম ইয়াতে আৰু ডাইৰেক্ট যাম দিল্লী ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যাম আৰু আজি ভিডিঅ'টো বনাই সৰু এটা ভিডিঅ' বনাইছোঁ যিহেতু ফ্লাইটৰ এটা ভিডিঅ' হয় হায়দৰাবাদ টু ডিব্ৰুগড় মোহনবাৰী আৰু তেনেকৈ বনাম আৰু এতিয়া আমি থাকিম দিল্লীত যাম দিল্লীৰ পৰা আমাৰ ৰাতিপুৱা 6:40 আছে অলপ পৰিৱেশ এইখিনি পামগৈ একেবাৰে ডিব্ৰুগড় পামগৈ আমি একেবাৰে চলি আছে আৰু এইটো চাইডে লাইনত আৰু ঠিক হৈ আছে পামগৈ একেবাৰে ডিব্ৰুগড় পামগৈ আমি একেবাৰে চলি আছে আৰু এইটো চাইডে লাইনত আৰু ঠিক হৈ আছে 5খন বাছ আছে ইয়াত আমাৰ তাৰ পৰা অহা গতিকে এনেকৈ তাৰ পৰা লৈ আহিছিল ইয়ালৈ এতিয়া বহুত টাইম লাগিব আৰু এইটো লাগেজ আমাৰ লাগেজখিনি আৰু দিছে এইখন বহুত ডাঙৰ এইখন ডাঙৰ এইখন আহিছে 20টা নেকি লিখা আছে এইটো আমি হায়দৰাবাদৰ এয়াৰপৰ্টৰ পৰা লৈছিলোঁ অল চিকেন বক্স খাই আছোঁ তাকে এইটো অল চিকেন বক্স দিল্লী আমাৰ পালোহি ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লী এতিয়া আমি বাছটো ৰখি আছে তালৈ যাম আমি শেষত পৰিলোঁ কাৰণে বাছ যদি ওলালোঁ আমাৰ 38 আছিলে আৰু গৈ আছোঁ আৰু আমি 1 পৰা 2লৈ আহিলোঁ 1 আৰু 2টো হৈছে ডমেষ্টিক আৰু টাৰ্মিনেল 3টো হৈছে ইণ্টাৰনেশ্যনেল আৰু নাম একেটাই হয় এই টাৰ্মিনেল 2 লিখা আছে এইটো
এটা কথা জানি ভাল লাগিলে যিহেতু আমি এতিয়া টাৰ্মিনেল 1ত আমি নামিলোঁ তাৰমানে কি হ'ল আমাৰ দিল্লী যিটো এয়াৰপৰ্ট আছে একেটাই কিন্তু এৰিয়াটো ইমানেই ডাঙৰ যে তাৰ মাজত 3টা মানে এয়াৰপৰ্ট আছে টাৰ্মিনেল 1, 2, 3 এতিয়া আমি যাম টাৰ্মিনেল 2ত যাম আৰু বাছ মানে গৈ থাকে আৰু সেই বাছ যিটো ৰঙা বাছখনে মানে 1, 2, 3 গোটেইখিনি নমাই দিয়ে এতিয়া আমি এইটো 1 আমি 2লৈ যাম 2 অকণ দূৰ হয় কিন্তু 3টো হৈছে 3লৈ যাব হয় 9 কিলোমিটাৰ মানে আছে এই এৰিয়াটোৰ ভিতৰতে পৰে তাৰমানে এতিয়া আমি 1 আমি এতিয়া 2লৈ যাব লাগিব এতিয়া এইটো বেয়া ডাঙৰ এটা অভিজ্ঞতা হৈছে पिन नहीं डालें। सीट बेल्ट साइन ऑन होने पर अपनी कुर्सी सीधे करें और कुर्सी की पेटी बांधें। ट्रे टेबल बंद करने और विंडो शेड्स खुले रखें। कृपया शौचालय का प्रयोग न करें और सभी इलेक्ट्रॉनिक उपकरणों को बंद। এনেকৈ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি থাকোঁতে আমি 10,000 ফিট ওপৰত আছোঁ সেই দৃশ্যটো দেখি ভাল লাগিলে আৰু এনে কেপচাৰ এটা কৰিলোঁ এই উইণ্ডোৰ সহায়তে আৰু তাতে দৃশ্যটো মানে তলত কিমান ধুনীয়া লাগে ওপৰৰ পৰা তলত মানে সেইটো দৃশ্যটো মানে আবদ্ধ কৰিলোঁ ইয়াতে এইটোৱে আৰু এনেকৈ পালোঁ নামিম এতিয়া লেণ্ডিং কৰিছে ডিব্ৰুগড় এতিয়া নামিলোঁ ডিব্ৰুগড় আৰু এতিয়া যাম আৰু 2 ঘণ্টা 30 মিনিট লাগিলে 2 ঘণ্টা 35 মিনিট লাগিলে দিল্লীৰ পৰা ডিব্ৰুগড় তাতে বেগটো লৈ লওঁ এইটো বেগটো পাইছে এইটো বেগটো পালোঁ আৰু এটা আছে ন ডিব্ৰুগড় এয়াৰপৰ্ট নাপালোঁ আমাৰ ভিডিঅ' নাপালোঁ মানে কি হ'লে শ্বুটিং আছে আপোনাৰ শ্বুটিং আছে শ্বুটিং আছে প্ৰগ্ৰেম আছে ন ভাল লাগিল লগ পাই ভাল লাগে আপুনি ভালে থাকক আকৌ লগ পাম ধন্যবাদ ঠিক আছে এতিয়া সামৰণি মাৰিছোঁ আমি পালোঁ এতিয়া অলৰেডি ডিব্ৰুগড় এপ পালোঁহি আৰু ইয়াতে আমি লগ পালোঁ বিদুবা লগ পালোঁ আৰু আমাৰ ডিউটিতে কিমানটো লগ পালোঁ ভাল লাগিল তেখেতো ভিডিঅ' এইটোৱে আছিলে আৰু এটা সৰু সৰুকৈ এটা ব্লগ এটা বনাই দিছোঁ ধন্যবাদ